হেৰি শুনিছেনে? আপুনিচোন আকৌ বহিলে। আহা ৰাতিপুৱাই খোজকাঢ়ি আহি ইয়াত অলপ জিৰালোৱে যেনিবা, তাত তুমি এনেকৈ থাকিব লাগে নে? কিয় আপুনি পাহৰিলে নেকি? আজি আমাৰ মাইনা নাহিব জানো? মই দেখোন পাহৰিয়ে গৈছিলো। দিয়া দিয়া সোনকালে গা ধুবলৈ পানী দিয়া, মই গাটো ধুয়ে যাবলৈ ওলাও। যাওক যাওক, তাই আহি পোৱাৰ আগত যদি আপুনি গৈ নাপায় দিব মজা। হ'ব দিয়া, মই লৰালৰিকৈ গাটো ধুই তাইক লৈ আহোগৈ। দাদা কিমান হ'ল? 20 টাকা দিলে হ'ব দা। বাজিলেই, এতিয়াও আহিব হোৱা নাই। কেতিয়াবাই পালি নেকি? তোমাক কোৱা নাছিলো নেকি 10 বজাতে আহি পাম বুলি? হে নকবি আৰু, মই পাহৰিয়েই আছিলো নহয়। মাৰৈ কোৱাৰ বাবেহে লৰালৰিকৈ নিবলৈ আহিলো। তুমিও যে আৰু নহয়। হ'ব দে, খং কৰিব নালাগে। বল এতিয়া। ব'লা। মইনা আহিলা? আহিলো খুৰা। দুদিনমান থাকিবা? এইবাৰ একেবাৰে আহিলোৱে দিয়ক। হয় নেকি? ঠিক আছে। ভালে আছে নহয়? আছো। দিয়ক দিয়ক। মা, মা। মা। আহোঁতেতো একো অসুবিধা হোৱা নাই? অসুবিধা হোৱা নাই মানে? দেউতাই যিমানহে দেৰি কৰিছে নহয়, মোৰ একেবাৰে খং আহি চুলিৰাত পাইছেগৈ। হ'ব দে আইজনী, ইমান খং কৰিব নালাগে। এতিয়া হাত ভৰি ধুই কিবা এটা খাই ল। হ'ব দিয়া মা। বেগটো লোৱা। হেৰি আপুনিও হাত ভৰি ধুই কিবা এটা খাই লওক। শৰ্মা। ছাৰ। পলম হ'ল চাগে আপোনাৰ? নাই নাই, বেছি সময় হোৱা নাই। আচ্ছা ঠিক আছে, বলক ভিতৰত বহোঁ। প্লিজ চিট। চিয়'ৰ। আচ্ছা, পাৰ্মিশ্যনটো কি হ'ল? নাই নাই, বৰ্তমান আগবঢ়া নাই। আপুনি একো টেনশ্যন নল'ব, আপুনি কেৱল পাৰ্মিশ্যনটো উলিয়াওক। আপোনাৰ কমিশ্যন নিজে নিজে সোমাই যাব। নাই নাই, আচল কথাটো কমিশ্যনৰ নহয়, কিন্তু এনেকুৱা ইলিগেল কাম এটাত, তাতে আকৌ মেডিচিনৰ কাৰবাৰ। ভাল লাগে, আপোনাৰ এই ভয়টো দেখি খুব ভাল লাগে। আপুনি MLA কিয় হ'ল হে? হাতত ইমান পাৱাৰ থকাৰ পিছত সাধাৰণ পাৰ্মিশ্যন এটাৰ কাৰণে আপুনি ইমান টেনশ্যন লৈ থাকে। নাই নাই, আপুনি খং নকৰিবচোন। কিবা এটা লিক হ'ব লাগিলে মোৰ কেৰিয়াৰে বৰবাদ হৈ যাব। আৰে আপুনি কেনেকৈ ভাবিলে হে? আপোনাক ফচাই মাৰিম যে। আপুনি একো চিন্তা নকৰিব, আপোনাৰ ক্ষতি হোৱা কাম কেতিয়াও নকৰোঁ। অ'কে, পাৰ্মিশ্যনটো আজি বা কালিৰ ভিতৰত হৈ যাব, কিন্তু এইটো। অ'কে, আপোনাৰ কমিশ্যন আজি ৰাতিৰ ভিতৰত পাই যাব। হ'ব, ঠিক আছে। পাৰ্মিশ্যনটো হৈ অহাৰ পিছতে মেডিচিন ফেক্টৰীটো বনাবলৈ আমাক কিছু মাটিৰ প্ৰয়োজন হ'ব। ছাৰ, ফেক্টৰীৰ বাবে ইমানবোৰ মাটি পোৱা যাবনে? যাব, কিয় নাযাব? মই ইতিমধ্যে SI বৰাক কামত লগাইছোৱেই। মোক এৰি দিয়ক, মই মাতি দিব নোৱাৰো। মোক মাফ কৰি দে, মোৰ গাত কোনো ভুল নাই। ক্ষমা কৰিব লাগে তোক, ক্ষমা কৰিব লাগে। ভালে ক
তই মাটিটো আমাক দিবিনে নাই হা নহ'লে তোক ইয়াতে জিন্দাই গাড়ী দিম ছাৰ দিওঁ নেকি ইয়াক এম এল এ ছাৰ আহি আছে MLA ছাৰ আহিব অ' MLA ছাৰ আহিলেইচোন প্লিজ ছাৰ পৰা কিবা ক'লে নেই নাই ছাৰ এতিয়ালৈকে ই মানিবই খোজা নাই তেনেহ'লে ইয়াক খালাচে কৰি দে নাই 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 মই মাতি দিম মই মাতি দিম গুড তইতো জানই ৰাজাক মই বহুত ভাল পাওঁ আৰু সিও মোক বহুত ভাল পায় সঁচাকৈ দে ৰাজাৰ নিচিনা ল'ৰা এজন পাবলৈ কপাল লাগিব কপাল কিন্তু তোৰ দেউতাৰাই মানি ল'বনে আৰু ৰাজাৰ ঘৰৰ মানুহে তোক একচেপ্ট কৰিব জানো নাজানো কিন্তু মোৰ বিশ্বাস আছে আমাৰ দেউতাই মোক বুজি পাব আৰু ৰাজা তেওঁৰ কথাটোতো ক'বই নালাগে তেওঁ মোক অলৰেডি কৈয়ে থৈছে কি ক'লে তেওঁ কৈছে তেওঁ হেনো ঘৰখনৰ একমাত্ৰ ল'ৰা সেইবাবে আজিলৈকে তেওঁ কোনেও একো মানা কৰাই নাই চ' মোকো টেনশ্যন ল'বই মানা কৰিছে ৱাও গ্ৰেট পিছে লগ কৰিছনে নাই মই অহা গম পাই লগ কৰিব বিচাৰিছিলে কিন্তু হঠাৎ কিবা কাম ওলাল হেনো আহিব নোৱাৰিলে পিছে তই কি ক'লি মই আৰু কি ক'ম তেওঁ কৈছে কাম শেষ কৰিয়ে লগ কৰিব অঁ শিখা কেতিয়া আহিলি মই পৰহি আহিলো তোক দেখাই নাছিলো যে ক'ত আছিলি মই ঘৰতে আছিলোঁ তোৰ অহা 2-3 দিন হ'ল ফোন এটা কৰা নাই যে আৰে তই গম পোৱা বুলি ভাবিছিলো নাই পোৱা পিছে তোৰ খবৰ ক ভাল দে তোৰ ক মই আছোঁ ঠিকেই পিছে নৱজনী পতালি নে নাই তই জানই দেখোন মোৰ তেনেকুৱা কোনো নাই মানে তই এতিয়ালৈকে কাকো পতাবই পৰা নাই নাই ভয় লাগে দেখোন পিছে কোনোবা ভাবিছ নেকি ভাবিছোঁ হয় নেকি কোন হয়নো মোক কচোন ভয় লাগে আৰে তই টেনশ্যন কিয় লৈছ আমি আছো নহয় নে কি কয় প্ৰিয়া তো আমি হেল্প কৰিম নহয় নেলাগে দে মোক আৰু কোনে ভাল পাব আৰে কিয় নাপাব ইমান হেণ্ডচাম ল'ৰা পাব সঁচাই একচেপ্ট কৰিবনে কৰিবতো মই ভাল পোৱা ছোৱালীজনী আন কোনো নহয় তই তই ভাল জমনি কৰ দেই মই জমনি কৰা নাই তোক মই সৰুৰ পৰাই ভাল পাই আহিছোঁ কিন্তু ক'বলৈ সাহস হোৱা নাছিল তই বলিয়া হৈছ নেকি তই কেনেকৈ ভাবিব পাৰিলি মই তোক ভাল পাম বুলি কিন্তু মই যে তোক ভাল পাই পেলাইছোঁ পাগলামি নকৰিবি তোক মই নিজৰ দাদাৰ নিচিনাকৈ ভাবোঁ আৰু সদায় দাদা হৈ থাকিবি কিন্তু কোনো কিন্তু নাই যদি ভণ্টি বুলি ভাব মোৰ ক'বলগীয়া একো নাই আৰু যদি বেলেগ কিবা ভাব আজিৰ পৰা তোৰ লগত আৰু মোৰ কোনো সম্পৰ্ক নাই আৰু শুন মই ৰাজাক ভাল পাওঁ মোৰ প্ৰিয়া বুজিছানে মই এটা কথা ভাবিছোঁ কওকচোন কি কথা আমাৰ ৰাস্তাৰ কাষত থকা মাটিখিনিত মই এখন প্ৰাইভেট স্কুল খুলিম বুলি ভাবিছোঁ আৰু স্কুলখন চোৱা চিতা কৰিব আমাৰ মাজনীয়ে কিন্তু ইমানবোৰ টকা আপুনি ক'ত পাব এই বিষয়ে মই কথা পাতিছোঁ গুৱাহাটীৰ NGO এটাই সহায় কৰিব মোৰ মাত্ৰ মাটিখিনিহে যাব বাকী সকলো খৰচ তেওঁলোকেই কৰিব তেনেহ'লে এইটো বৰ ভাল কথা হ'ব আৰু আমাৰ ইয়াত একেবাৰে কম খৰচত শিক্ষাদান কৰা হ'ব ভালেই হ'ব দিয়ক আমাৰ এই অঞ্চলৰ মানুহখিনিৰ সুবিধা হ'ব আমাৰ এই অঞ্চলৰ মানুহৰ কথা ভাবিয়েতো মই এই সিদ্ধান্ত লৈছোঁ যাতে কম খৰচত উন্নত মানৰ শিক্ষা লাভ কৰিব পাৰে পিছে আমাৰ এইজনীৰ কথাটো গম পায়নে নাই নাই পোৱা এই বিষয়ে তাইৰ লগত একো কথা বতৰা হোৱাই নাই নহয় কিন্তু তাইকো এবাৰ ক'ব লাগিছিল নেকি কম ৰবা পিছে তাইনো ক'ত ৰাতিপুৱাই ওলাই গৈছে আহি পাবৰ হৈছে মা তই আহিলি আমি তোৰ কথাই পাতি আছিলো মোৰ কথা কি কথা পাতি আছিলানো মাজনী মই এটা সিদ্ধান্ত লৈছো কি সিদ্ধান্ত দেউতা আমাৰ ৰাস্তাৰ ওচৰৰ মাটিডোখৰত মই এখন ব্যক্তিগত বিদ্যালয় স্থাপন কৰিম বুলি ভাবিছো এই ক্ষেত্ৰত আমাক সহায় কৰিব গুৱাহাটীৰ NGO এটাই যাতে আমাৰ এই অঞ্চলৰ মানুহখিনিয়ে শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে আৰু বিদ্যালয়খন পৰিচালনা কৰিব লাগিব তই ৱাও হোৱাট এ সাৰপ্ৰাইজ বৰ ভাল পদক্ষেপ লৈছা দেউতা কংগ্ৰেচুলেশ্যন মানে তোৰ একো আপত্তি নাই দেউতা তোমাৰ এই মহান উদ্দেশ্যত কেনেকৈ আপত্তি থাকিব পাৰে কোৱা সৰুৰে পৰাই সপোন এটা পুহি ৰাখিছিলো যাতে ৰাইজৰ হকে কিবা এটা কৰিব পাৰো আৰু অৱশেষত তুমি সেই সুবিধাকণ কৰি দিলা মই বহুত সুখী দেউতা পূৰ্ণিমা দেখিলা
মই কৈছিলো নহয় মোৰ ছোৱালীৰ ওপৰত বিশ্বাস আছে। হ'ব দিয়ক, ভগৱানে যি কৰে ভালৰ কাৰণেই কৰে। হয় দিয়া, চাওঁ মই মোবাইলটো আনাচোন, কথাটো একেবাৰে ফাইনেলে কৰি দিওঁ। অঁ ঠিক আছে দেউতা। লওক এইটো। হেল্ল', এইটো লেবল মোক মাফ কৰি দে ৰাজা, মোক মাফ কৰি দে, মোৰ গাত কোনো ভুল নাই। তোক মাফ কৰি দিব লাগে, তোক মাফ কৰি দিব লাগে। এই কিহে পাইছিল হা, কিহে পাইছিল মোৰ এগেইনষ্টত সকলোকে উচতনি দিবলৈ? কিহে পাইছিল? মোৰ কোনো দুখ নাই, মোক নামাৰিবি। তোক মই ৰাজা হৈ ৰাজা। আপোনালোকক কিন্তু বেষ্ট মানিব লাগিব দেই, কেনেকৈ আপোনালোকে ইমানবোৰ মানুহ হাতৰ মুঠিলৈ লৈ আনিলে। বৰা, এইবোৰ কাম কৰিবলৈ দিমাগ লাগিব, দিমাগ। এতিয়া আৰু আমাৰ কোনো প্ৰব্লেম নাই, ফাইনেলি আমাৰ প্ৰজেক্টৰ কামটো আৰম্ভ হ'বই। ন এতিয়াও আমাৰ এটা প্ৰব্লেম আছে। যদি সেই মানুহজনে আমাক মাটিখিনি দিবলৈ মান্তি নহয়, তেতিয়া আমাৰ প্ৰজেক্টটো কেঞ্চেল হৈ যোৱাৰ চান্স আছে। তেতিয়া মোৰ সপোন, ইমান দিনৰ প্লেনিং সকলো বৰবাদ হৈ যাব। কিন্তু মোৰ ইমান দিনৰ সপোন মই বৰবাদ হ'বলৈ দিব নোৱাৰোঁ। মানুহজনক যেনেকৈ হ'লেও বাধ্য কৰাবই লাগিব। আপুনি চিন্তা নকৰিব ছাৰ, মানুহজনে মাটি আমাক দিবই লাগিব। য়েছ, চলে বলে কৌশলেৰে মাটিখিনি আদায় কৰিবই লাগিব। পৰা মানুহজনৰ ডিটেইলছ উলিয়াওক, ক'ত ঘৰ, কি কৰে ভালদৰে বুজাই থৈ আহিব। ভালদৰে বুজিলে ভাল, নুবুজিলে হ'ব মহাকা। পাপা কিবা প্ৰব্লেম? নাই নাই, তেনেকুৱা একো নাই। সৰু প্ৰব্লেম এটা আছে, চল্ভ হৈ যাব। পাপা আমাৰ প্ৰজেক্টৰ প্ৰডাক্ট কি হ'ব? মই ঠিক বুজা নাই। দিল্লীৰ ফেক্টৰী এটাৰ লগত পাৰ্টনাৰশ্বিপত ডুপ্লিকেট মেডিচিনৰ এটা ফেক্টৰী খোলা হ'ব। ডুপ্লিকেট মেডিচিন? য়েছ, ডুপ্লিকেট মেডিচিন। বৰ্তমান মাৰ্কেটত যিকোনো মেডিচিন গ্ৰাহকে বহুত দামত কিনি আছে। যদি আমাৰ ডুপ্লিকেট মেডিচিন কম দামত আমি মাৰ্কেটত এৰি দিওঁ, তেনেহ'লে গ্ৰাহকে আমাৰ এই ডুপ্লিকেট মেডিচিন ক্ৰয় নকৰিব জানো? মাৰ্কেটত আমাৰ মেডিচিনৰ চাহিদা যিমানেই বাঢ়িব, আমাৰ প্ৰফিটো সিমানেই বাঢ়িব। কিন্তু ছাৰ কম সময়ৰ ভিতৰতে কৰোৰ কৰোৰ টকাৰ মালিক হ'ব পাৰি। শিখা শুনচোন, শিখা ৰচোন। চৰি ইয়াৰ ভুল হৈ গ'ল মোৰ,
ক্ষমা কৰি দে। শিখা, তোৰ ককায়েক এবাৰ ক্ষমা কৰি নিদিয়নে? হ'ব দে, আগলৈ তেনে ভুল নকৰিবি। হ'ব দে। তোক এটা কথা ক'ব লগা আছে। কি কথা কচোন? তই বাৰু ক'লে বেয়া পাৱ নেকি? বেয়া পাব লগা কথা হ'লেতো বেয়া পামেই। তই বেয়া পালে কিন্তু আজি ককায়েক হিচাপে কথাটো ক'বই লাগিব। ঐ তই এনেকৈ থাকিবি নে কথাটো কবি? তই যিজন ল'ৰাক ভাল পোৱা, অৰ্থাৎ ৰাজা, সি ল'ৰাজন ইমান ঠিক নহয়। সি মাৰপিট কৰি ফুৰে আৰু বহুত কিবা কিবি। চুপ! মোৰ ৰাজাৰ বিষয়ে যদি আৰু এনেকৈ ক, মনত ৰাখিবি মোতকৈ বেয়া আৰু কোনেও নহ'ব। তই বুজিবলৈ চেষ্টা নকৰ কিয়? হ'ব, তই আৰু মোক একো বুজাব নালাগে। তই ঐ শিখাই কি কৈছে শুনা নাই নেকি? চাও আঁতৰ হ, আমাৰ দেৰি হৈছে। তই বুজিবলৈ চেষ্টা নকৰ কিয়? সি বহুত বেয়া ল'ৰা, তোক বিপদত পেলাবহি। সি বেয়া হওক বা ভাল হওক, তোৰ তাতে কি আহে যে? সি বেয়া হ'লেও মোৰ আৰু ভাল হ'লেও মোৰ, তাত তই মোৰ সোমাব নালাগে। কিন্তু তোৰ লাইফটো মোৰ লাইফটোৰ কথা চিন্তা কৰিবলৈ মই আছোঁ, মোৰ মা দেউতা আছে। তই তোৰ নিজৰ কথা চিন্তা কৰ, লোকৰ কথা নহয়। কিয়া বল। তুমি একেবাৰে টেনশ্যন নল'বা, অতি কম সময়ৰ ভিতৰতে তোমাৰ দেউতাৰ সৈতে আমাৰ বিয়াৰ কথা পাতিম। আৰু যদি দেউতাই মানি নলয় তেতিয়া কি কৰিবা? ল'ব, কিয় নল'ব? আজিলৈকে মই বিচৰা কোনো কামেই কোনেও না কৰা নাই, মানি ল'ব। তুমিচোন একেবাৰে চিৰিয়াছ হৈ গ'লা। চৰি। হ'ব দিয়া, তুমি টেনশ্যন ল'ব নালাগে, দেউতাই মানি ল'ব। অতি কম সময়ৰ ভিতৰতে তোমাক বিয়া পাতি লৈ যাম। আৰু বিয়াৰ পিছত ফুৰিব ক'ত যাবা? তুমি য'ত বিচাৰা তালৈ যাম, হ'ব? হ'ব দিয়া। লাভ ইউ। লাভ ইউ। মানুহজনৰ ডিটেইলছখিনি পাইছোঁ ছাৰ। মানুহজনৰ নাম হৰকান্ত, শিক্ষক। মানুহজনৰ এজনী ছোৱালীও আছে, কিন্তু মানুহজন বৰ স্বাভিমানী। অ'কে, আজি তাৰ ঘৰলৈ যাব লাগিব আৰু ভালদৰে বুজাব লাগিব। জানে এইটো ভালকৈ বুজিলে ভাল, নহ'লে হ'ব মহাকাল। পৰা MLA ফোন লগাওক। অ'কে ছাৰ। হেল্ল'। মাজনী চাও ইপিনে আছোন। গৈছো মা। অলপ আগতে ঠিক কৰিছিলোহে, বেয়া কৰিলা আৰু তুমি। মাজনী কি হ'লনো? মানে এই বহীটো বিচৰাতে হ'ব দে, মই ঠিক কৰি দিম দে। নমস্কাৰ নমস্কাৰ নমস্কাৰ। ছাৰ আপুনি মোৰ ঘৰত আহক আহক, বহক। নমস্কাৰ। কাম এটা আছিলে, ভাবিলোঁ খবৰ এটা লৈয়ে যাওঁ। এখেত এওঁ মোৰ পত্নী আৰু এইজনী মোৰ ছোৱালী। নমস্কাৰ। সৰু পৰিয়াল, সৰু পৰিয়াল, সুখী পৰিয়াল। ভগৱানে ৰাখিছে দিয়ক। পিছে আমি আহিছিলোঁ এটা বিশেষ কামত, আপুনি সহায় কৰিবনে? কৰিম কৰিম, কিয় নকৰিম। বৰা কথাবোৰ বুজাই কওক ভালদৰে। জয়ন্ত হাজৰিকা, আপুনি চাগে ভালকৈ নাজানে। অসমৰ এজন ডাঙৰ বিজনেছমেন। এটা ফোন কলতেই যিকোনো প্ৰব্লেম ছল্ভ হৈ যায়। বহুত দীঘল হাত তেখেতৰ। এই যে মই চাকৰিটো কৰি আছো, চৰকাৰৰ মতে নচলো নহয়, মই তেখেতৰ মতেহে চলো। ময়োতো তেখেতৰ মতে চলি থাকোঁ, কিয় জানে? আপোনালোকে কি কৈ আছে মই একো ধৰিব পৰা নাই। আপোনাৰ ৰাস্তাৰ ওচৰত থকা মাটিডোখৰ আমাৰ ছাৰক লাগে, এটা মেডিচিন ফেক্টৰী বহাব। ক্ষমা কৰিব, মই সেই মাটিডোখৰত এখন ব্যক্তিগত স্কুল খুলিম বুলি সিদ্ধান্ত লৈছোঁ। গতিকে সেই মাটিডোখৰ মই আপোনালোকক দিব নোৱাৰিম। মানে আপুনি মাটিডোখৰ নিদিয়ে? হয়, ঠিকেই বুজিছে। সেই মাটিডোখৰ মই আপোনালোকক দিব নোৱাৰিম। মোৰ সিদ্ধান্ত সলনি নহয়। আপুনি কথাবোৰ এবাৰ ভালকৈ ভাবি চাব। আপোনালোকে যিমানে যি নকয় কিয় মই মোৰ মাটিখিনি দিব নোৱাৰোঁ। এতিয়া আপোনালোকে যাব পাৰে। যাম, নিশ্চয় যাম, ভালকৈ থাকিব।
আপা কি হ'ল? সি বুঢ়াই মাটিখিনি দিবলৈ মান্তি নহ'ল। কি ক'লে সি? বহুত ক'লে, বহুত বুজালে, কিন্তু তথাপিও সি মান্তি নহ'ল। ঠিক আছে, মই চাই আছো। এই গাড়ী উলিয়া। কোন তহঁত? কি লাগে তহঁতক? চুপ, একদম চুপ। এটা কথাও উচ্চাৰণ নকৰিবি। তেল বাঢ়িছে, হা? তেল বাঢ়িছে। কিন্তু কৈছো নহয়, শক্তি গৰম নকৰিবি। এ যাওৰা দিম চালা। মাতি নিদিয়, হা? মাতি নিদিয়। তহঁতে যিমানে নকয় কিয় মই কোনোপধ্যে মাতি নিদিওঁ। এই মই ৰাজা হয়, ৰাজা। কিন্তু মানুহটো নহয় চিধা। এই ৰাজাৰ ইগোহাৰ্ট কৰিবলৈ চেষ্টা নকৰিবি। মগজ গৰম হৈ যায়, আৰু মগজ গৰম হলে খালাচ হৈ যাবি। খালাচ। ৰাজা! তই মোৰ দেউতাৰ গাত হাত দিবলৈ সাহস ক'ত পালি, হা? ওলা, মোৰ ঘৰৰ পৰা ওলা। চৰি চৰি শিখা, প্লিজ। খবৰদাৰ, আৰু এটা কথাও নকবি। তোৰ নিচিনা পাখণ্ড এটাক মই ভাল পোৱাটো ভুল আছিল। চৰি প্লিজ, চৰি হা, চৰি। আই সে গেট আউট। এই মই ৰাজা। ক্ষমা কৰিব, মই নক নকৰাকৈয়ে সোমাই আহিলো। কওকচোন কিয় আহিলে? কিতাপ পঢ়ি ময়ো বহুত ভাল পাওঁ। আৰু কি সুধিলে? কিয় আহিলো? আমাৰ গোপন সূত্ৰ মতে আপুনি হেনো ড্ৰাগছৰ সৰবৰাহ কৰে। হোৱাট? না না, এইটো মই কোৱা নাই, গোপন সূত্ৰহে কৈছে। মাজনী কোন আহিছে অ'? অ' ছাৰ, কি হ'লনো? কিয় আহিছে? আপোনাৰ ছোৱালীয়ে ড্ৰাগছৰ সৰবৰাহ কৰি আছে। মিছা কথা। সঁচা মিছা সকলোবোৰ ওলাব। প্ৰথমে তালাচীটোতো কৰি লওঁ। যদি একো নাই, মোৰ ক'বলগীয়া একো নাই। কিন্তু যদি কিবা পাওঁ, এৰেষ্টটো কৰিবই লাগিব মই। কিন্তু মা, তালাচী চলাবলৈ দিয়া। Good. এইটো কি? এয়া কি? আপোনালোকৰ ঘৰত নিষিদ্ধ ড্ৰাগ? হোৱাট? ইটছ ইম্পচিবল। মা, এইবোৰ চব ইয়াৰ চাল। ইউ আৰ আণ্ডাৰ এৰেষ্ট। আপুনি লেডি পুলিচ নোহোৱাকৈ এনেকৈ এৰেষ্ট কৰিব নোৱাৰে। আপুনি এতিয়া এটা অপৰাধী। অনুগ্ৰহ কৰি অপাৰেট কৰক, প্লিজ গ'। মাইনা, মাইনা, নাকান্দিবা মা, মই সোনকালে আহিম, তুমি টেনচন নল'বা। মাইনা। বলক। ছাৰ, তাইক নিনিব ছাৰ, তাই নিৰপৰাধী। আপোনালোকৰ কি কথা পাতিবলগীয়া আছে থানাত আহি পাতিব। আহিছো। চহী নকৰ নহয়, চহী নকৰ। চালা মোক চিনি পোৱা নাই, মাৰি শেষ কৰি দিম। ঐ বল।
এই প্ৰিয়া ৰচোন তই নাকান্দিবিচোন। প্ৰিয়া সকলোবোৰ শেষ হৈ গ'ল। ৰচোন তই অলপ ধৈৰ্য ধৰ। এনেকৈ ধৈৰ্য ধৰিম মোক ব্লেকমেইল কৰি জেলত পঠালে, মোৰ নিৰ্দোষী মা দেউতাক হত্যা কৰিলে। মই কেনেকৈ ধৈৰ্য ধৰিম তই ক? তই এতিয়া ভাঙি পৰিলে নহ'ব, তই সাহস গতাব লাগিব। সেই পাখণ্ড হাতক দেখুৱাই দিব লাগিব টকাৰে ক্ষমতাৰে তোক যে অন্যায় কৰিলে ইয়াৰ প্ৰত্যুত্তৰ দিবই লাগিব। তই প্ৰমাণ কৰিব লাগিব আজিৰ নাৰী কোনো গুণে কম নহয়। শিখা তোৰ লগত মই আছো। ইশা তোৰ লগত ময়ো আছো। তোৰ ভিতৰত জ্বলি থকা জুইকুৰা বাহিৰলৈ উলিয়াই দিব লাগিব আৰু সেই অগ্নিৰে সিহঁতৰ কুকৰ্মবোৰ জ্বলাই ছাৰখাৰ কৰিব লাগিব। তই এতিয়াৰ পৰা শিকা নহয়, অগ্নি শিকা। এতিয়াৰ পৰা যিবোৰ আইনে কৰিব পৰা নাই সেইবোৰ অগ্নি শিখাই কৰিব। এতিয়াৰ পৰা আইন অগ্নি শিখাই বনাব। কাইলৈৰ পৰা আমাৰ যুদ্ধ আৰম্ভ হ'ব। প্ৰতিশোধৰ যুদ্ধ। প্লিজ ক্ষমা কৰি দে মোক। এই দে মোক, এই দে মোৰ ৰাজা হয়, ৰাজা। চুপ! এইখন অগ্নিশিখাৰ আদালত। ইয়াত কেৱল অগ্নিশিখাৰ হুকুম চলে। ইয়াত তোক চিঞৰ বাখৰ কৰিবলৈ পাৰ্মিশ্যন দিয়া নাই। ইয়াত আইন ময়ে বনাওঁ আৰু ময়ে চলাম। তহঁতে বাঘৰ ডেঙৰেৰে কাণ খোজাইছ। তই মোক পাৰ্মিশ্যন দিবলৈ কোন হা? কোন SP নে DSP চালা হা? তাতকৈ ওপৰত যাৰ এটাই নাম অগ্নিশিখা। তই যদি অগ্নিশিখা, মই ৰাজা। ৰাজা! ই ৰাজাৰ ইগো হাৰ্ট কৰিবলৈ চেষ্টা নকৰিবি। যদি ৰাজাৰ ইগো হাৰ্ট হয় মগজ গৰম হৈ যায়, আৰু মগজ গৰম হলে খালাচ হৈ যায়। খালাচ! বহুত ইগন তোৰ। এতিয়া দেখিবি এই অগ্নিশিখাৰ হাতত তোৰ ইগ কেনেকে জ্বলি পৰি ছাই হৈ যাব।
কৰিম